নমস্কাৰ, মই হিয়াদিৱে স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ব্লগলৈ, মানে হিয়াৰ ব্লগলৈ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। এইকেইদিন বহুত গৰম পৰিছে নহয়নে? বহুতেই গৰম পৰিছে। এই গৰমত বাৰু আপোনালোকৰ খাবলৈ মন যায় নাই? মোৰ কিন্তু একদম খাবলৈ মন যোৱা নাই। এই তেল মছলা এইবোৰ মানে একদম কিবা লাগে খাই, পেটটোও ভাল নালাগে, লগতে এনেইতো ভোক নালাগেই বাৰু, পানীয়ে পিয়াহ লাগি থাকে এনি টাইম। গতিকে এনেই গৰমত বাৰু কি খাব পৰা যায়? সেই ভাবি কিনো বনাওঁ আপোনালোকৰ ওচৰলৈ লৈ আহোঁ। ভাবোঁতে ভাবিলোঁ অমৰাৰে মাছৰ জোলকণে বনাই চাওঁ, এনেও টেঙা, গতিকে গৰমত খাবলৈও ভাল লাগে। গতিকে আহক আজি আপোনালোকক অমৰাৰে মাছৰ টেঙা বনাই খুৱাওঁ, আহক। অমৰা মাছৰ পাতল জোল বনাবলৈ আমি লৈছোঁ 4 পিচমান মাছ। আপোনালোকে ইয়াত যিকোনো মাছ ল'ব পাৰে। অমৰা কেইটামান, জলকীয়া আৰু সৰিয়হ। যিহেতু বহুত গৰম পৰিছে, সেইবাবে আমি অমৰা আৰু মাছৰ জোলকণ একদম পাতলভাৱেই বনাম, কোনো মছলা ইয়াত ব্যৱহাৰ নকৰোঁ। অমৰাখিনি আমি থেতেলাই লৈ 10-15 মিনিটমান সময়ৰ বাবে পানীত এনেদৰে তিয়াই ৰাখিম। কেৰাহীত আমি তেল দি ল'লোঁ। এতিয়া কেৰাহীটো গৰম হোৱালৈ অকণমান ৰৈ ইয়াতে সৰিয়হখিনি দি দিম। সৰিয়হখিনি ফুটিব, আপোনালোকে অকণ সাৱধানে দিব। এনেদৰে ঢাকনি এখন দি দিব। এয়া সৰিয়হখিনি কেনেদৰে ফুটি আছে দেখিছে নহয়? এনেদৰে গাত চিটিকি নাহে যেন আপোনালোকে সাৱধানে কৰিব অকণমান। তাৰপাছত আমি অমৰাৰ এই জোলখিনি, মানে পানীত তিয়াই থোৱা পানীখিনি অলপ দূৰৰ পৰা দিব, যাতে চিটিকি নাহে। তাৰপাছত আপোনালোকে যিমান আপোনালোকক জোল লাগে সেই হিচাপত আপোনালোকে পানী দি দিব পাৰে। নিমখ দি দিলোঁ। আৰু জ্বলাকেইটা দি দিম। হালধি অকণ দি দিলোঁ। এইবাৰ আমি এইখিনি অকণ উতলিবলৈ দিম, যাতে অমৰাৰ টেঙাখিনি জোলখিনিৰ লগত মিহলি হৈ যায় আৰু মাছৰ টেঙাখন খাবলৈ সোৱাদ হয়। ভালদৰে উতলিবলৈ নিদিলে অমৰাৰ যিখিনি সোৱাদ সেইখিনি এই জোলখনত নাহিব। গতিকে আপোনালোকে 15 মিনিটমান সময়ৰ বাবে উতলিব দিব। চাওক, এনেদৰে আমাৰ আঞ্জাখন উতলি আছে আৰু ধুনীয়া এটা ৰঙো আহিছে আৰু যোনটো গোন্ধ এটা ওলাই আছে সেইটোত অমৰাৰ ফ্লেভাৰটো মই পাই আছোঁ। গতিকে এইখিনি সময়তে আমি মাছৰ পিচকেইটা দি দিম। মাছৰ পিচকেইটা দিয়া হোৱাৰ পিছত পুনৰ 15 মিনিটমান সময়ৰ বাবে আমি উতলিব দিম, যাতে মাছৰ পিচকেইটাৰ মাজত এই ফ্লেভাৰটো সোমাই পৰে। এয়া চাওক, আঞ্জাখন ধুনীয়াকৈ উতলা হৈ গৈছে আৰু ৰংটো ধুনীয়া আহিছে। এইখিনি সময়তে আমি নিমখটো চাই কেনে নমাই থ'ম। এয়া আমাৰ অমৰাৰে মাছৰ টেঙাৰ জোল হৈ গ'ল। আপোনালোকে এনেদৰে খাই চাব। অমৰাৰ গুণাগুণৰ বিষয়ে আপোনালোকেতো সকলোৱে জানেই। অমৰা পেটৰ বাবে বহুত উপকাৰী। ই আমাৰ পাচন ক্ৰিয়াটো সহায় কৰে আৰু লগতে আমাৰ পেট ঠাণ্ডা কৰি ৰাখে, আৰু লগতে ইয়াৰ এণ্টিবেক্টেৰিয়েল আৰু এণ্টি অক্সিডেণ্টৰ গুণাগুণো যথেষ্ট। গতিকে আপোনালোকে এই গৰমৰ বতৰত অত্যধিক মছলা দি খোৱা আঞ্জাবোৰ নাখায়, এনেদৰে পাতলকৈ টেঙা বা যিকোনো ধৰণৰ শাক চব্জিৰে খাই নিজকে সুস্থ কৰি ৰাখক। যিহেতু এতিয়া কৰোণাৰ সময়, গতিকে আমি এনেধৰণৰ বস্তুবোৰ খায়েই ভালদৰে থাকিব লাগিব। আজিৰ ৰেচিপিটো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব, আৰু ভিডিঅ'টি লাইক, শ্বেয়াৰ আৰু মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি দিয়ে যেন। ধন্যবাদ। আৰু এটা কথা, আপোনালোকে মোক কমেণ্ট দিয়াৰ লগতে মোক ইনষ্টা, বা মই ইনষ্টাটো আছোঁ, এফবিটো আছে, আপোনালোকৰ মই মোৰ আইডিটো দি দিম লিংকত।
আপোনালোকে মোক তাতে ফ'ল' কৰিব পাৰে। ফ'ল' কৰি আপোনালোকে মোক মেছেজ দিব পাৰে, আপোনালোকৰ কিবা ক'বলগীয়া থাকিলে বা জনাবলগীয়া থাকিলে আপোনালোকে মোক ফ'ল' কৰি বা এফবিত ৰিকুৱেষ্ট পঠাই আপোনালোকে মোক মেছেজ পঠাব পাৰে। ধন্যবাদ।